schedule mode autonomous council amak dile aru ei law to autonomous boli koise jetia নিজস্ব boli koise jetia ami nijehe bonabo lagise fundamental law ta ase 6th schedule paragraph 2 sub paragraph 7 mode law bonaboi lagibo ei law jodi nobonai তেতিয়াহ'লে আমাৰ কাউন্সিলটো আমাৰ নিজৰ কাউন্সিল হ'ব নোৱাৰে লোকে তাৰ পাৰ্ট প্লে কৰিব বেক সাইডৰ পৰা আৰু এতিয়ালৈকে প্ৰথম চনৰ পৰা এতিয়ালৈকে বেক সাইডৰ পৰা পিছফালৰ পৰা অন্য মানুহে পাৱাৰটো প্লে কৰে সেইকাৰণে আমাৰ মানুহ নামখিনি autonomous বুলি কৈছে কিন্তু autonomous নহল আমি কোনো পাৰ্টিকে আমি ব্লেম কৰিবলৈ ইচ্ছা নকৰোঁ আৰু নালাগে আচলতে কাৰণ এইটো কেনেকৈ হৈছে প্ৰথমৰ পৰা ফৰ এক্সাম্পল মাটিৰ ল আমাৰ নিজৰ মাটিৰ ল আছে লেণ্ড এণ্ড ৰেভিনিউ ল সেইটো ল'ব লাগে বুলি আমাৰ Constituent Assembly debate on likha ase 6th schedule theki koribo lage kintu 1953 21st July ami amar nijor law to pelai council buli apo play koribo nware ta council konuba kiba korise Assam government e korise council no Assam government e korise Assam government impose koriye Assam land revenue regulation impose kori amar chief secretary as ke doctor suri korisil jodi ami nijosho autonomous buli hoy etihala amar chairman of the council as suri koribo lage etu no tar mane Assamor upor impose korile tar mane amar autonomy to naikia kori dile ei dinor hei karone je jiman amar mati pata pua hoise amar traditional system administration model pata jiman pua hoise ei 1953 July 21 not gutte kini cancel korile aru amar tribal holo Karbi Kuki Dimasa Garo Khasi Shyam Mar Mizo সবকে আমার ল্যান্ডলেস করে থৈ দিলে পাতা নাইকিয়া কৰি থৈ দিলে আমি যিটো মাটি শ চেঞ্চুৰী পৰা বহি আছোঁ সেইটো বোলে আমাৰ মাটি নহয় বুলি ক্লিয়াৰ কৰি দিলে আইন সেই আসামৰ আইন আমাৰ আইন নহয় সেইটো নম্বৰ 1 আৰু এইবিলাক কথা ক'লে আকৌ বহুত আছে এতিয়া এইটো কাৰণতে আমি দুখীয়া কৰাটো মাত্ৰ বিজেপিয়ে কৰা নাই কৰি আছে প্ৰথমৰ পৰা কংগ্ৰেছ সময়টো কৰিছে আমি কংগ্ৰেছক ব্লেম নকৰোঁ বিজেপিকো ব্লেম নকৰোঁ কিন্তু সাকসেসিভ গভৰ্ণমেণ্ট সময়তে আমাৰ নিজৰ অটোনমাস পাৱাৰটো ব্যৱহাৰ কৰিবলৈ নিদি ইম্পোজ কৰে তাৰ পৰা বেক ডোৰেৰে চলায় আমাৰ নেশ্যনেল পাৰ্টি হাই কমাণ্ড বুলি পেলাই সেইটো চলায় তেওঁলোকে যদি এইটো তুমি নহ'লে তোমাৰ চিটটো নাপাব দেই টিকেটটো নাপাব দেই সেইটো বুলি পেলাই সেইটো লৈ পেলাই আমাৰ ডেমক্ৰেচিটো উল্টা কৰি থৈ দিছে সেইকাৰণে আমি দুখীয়া হৈছোঁ এতিয়া 1951 আমাৰ ট্ৰাইবেল পপুলেশ্যন টোটেল 96% 1951 আৰু নন ট্ৰাইবেল 4% এতিয়া 2011 আমাৰ ট্ৰাইবেল পপুলেশ্যন 55% আৰু নন ট্ৰাইবেল 45% ইনক্ৰিজ কৰিব তাৰ ওপৰতে এনআৰসি যিবিলাক নাম নাই 1,60,000 ইয়াত বাংলাদেশৰ মানুহ আছে সেইবিলাক এড কৰিলে যোগ দিলে আমাৰ ট্ৰাইবেল পপুলেশ্যন এতিয়া 47% মান আছে সেইটো
এই কেইদিনৰ ভিতৰতে আমাৰ ৰুলিং পাৰ্টিও এগ্ৰি কৰিছিল আৰু অন্য এক্সপাৰ্টবিলাকো এগ্ৰি কৰিছিল আমি সকলোৱে একমত হৈছিল সেইদিনা সেইটো আমি কাকো ব্লেম নকৰোঁ ব্লেম কৰিছোঁ আমি আচলতে ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমাক এইটো আমাৰ অট'নমাছ পাৱাৰটো ব্যৱহাৰ কৰিব নাইকিয়া কৰি দিছে এতিয়া আমাৰ 47% এতিয়া এজ পাৰ ল অফ নেচাৰেল জাষ্টিছ মতে যদি 6 শিডিউলত কোৱা হৈছে paragraph 1 paragraph 20 কোৱা হৈছে এইটো ট্ৰাইবেল এৰিয়া বুলি যদি ট্ৰাইবেল এৰিয়া হ'ব লাগে তেতিয়াহ'লে মিনিমাম 51% থাকিব লাগে এতিয়া 47% তাৰমানে ট্ৰাইবেল এৰিয়া নহ'ল এতিয়া